আসেন 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 পুলিশক মিছা কথা কইবা ডক্টরক কিন্তু মিছা কথা কবা না অর্ডার আছে অর্ডার ডেলিভারি ৰোগী আমাৰ বাবা মৰি গৈছে যোৱা বছৰ এই নহয় এই আৰু কিমান দূৰ খাওঁ লাগে থলো আৰু ঐ ভাই এই তাকে খাবি বললি মারবে পারা হে তাই মাছা মাছা কৰি আছে মাছ দুটা ছাত্ৰ ন এটা কথা হ'ল নহয় জালখান জালখানটো এৰি থৈ ঘৰতে মই প্ৰত্যেক ঘৰৰ পৰা আহোঁ হে চাবি জালখান এই মোৰ জালখান ক'ত থলো হে ক'ত গেলে মানুহ মুখা শুনছা এই এটা ক'ত গেলে মানুহ মুখা হয় নেকি তাই তই চাবি মই আহোঁ আসেন 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 পুলিশক মিছা কথা কইবা ডক্টরক কিন্তু মিছা কথা কবা না ডাক্তার সত্যি কথা কবা ডাক্তার বাবা আছি হ্যাঁ আসেন আসেন এইটাই ঘরব আসেন ডক্টর বাবু এইটাই ঘরব আসেন 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 ও ডক্টর বাবু ডক্টর বাবু মই এফালে যাব ওলাইছিলো তহঁতে আহিছ চেম্বাৰত বহচোন মই আহিছো ঠিক আছে আসেন আসেন এফালে যাবই ওলাইছিলো এনেই ৰখি আছে মানুহ আকৌ আহি ওলালি আৰু কিনো হ'ল ইহঁতৰ দে কচোন কিবা আছিল ডাক্তার স্যার আমার বিবিটা রাতে ঘুম না হয় হয় মানে মাঝে মাঝে মানে খার পাই যায় একদম জামলা লাগাইছো আর চকু পিড়ি পিড়িয়াই থাকে নাক খুরখুরাই থাকে তামাম জ্বর আছে আপনি ভালকে দেখি দিয়ক না ডাক্তার বাবু কেইদিনমান হ'ল আজ 3 দিন তো 4 দিন পার হয়ে গেছে এই না আপনার কাছে আগতেও আহি গেছি আপনার ঘরে জিভাখন চাওঁ কৈ দিয়কচোন মেলে দেও জিবা মেলে দেও ডাঙৰকে মেলি দিয়ক অকণমান হ'ব চাওঁ চকুকেইটা চাওঁ মেলে দেও ঠিক ঠিক মই যি দেখিছোঁ এতিয়া হেৰি এই
এই পেচাব পৰীক্ষা কৰিব লাগিব পেচাব পৰীক্ষা করতে লাগবো কত করবো ক'তো নপৰে টেহা কত করবো টেহা হেৰি হ'ব তোৰ কাৰণে 500 টকা হ'ব আৰু না 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 এই মাইকিটা আমি রিপেয়ারিং করবো না 500 টাকা দিয়ে আমি এটা নতুন মাইকি আনবো ভাই কিনো কয় আমি নতুন মাইকি আনবো 500 টাকা দিয়ে এই মাইকিটা আমি রিপেয়ারিং করবো না অ স্যার স্যার কোন আহিলে ওলাম এই নক'ব স্যার প্ৰথমে বহি লওক কি আছিল দাদা ঘটনা এই মোৰ মানুহজনী মানে হেৰি এই গা ভাৰী হয় নেকি একেবাৰে মানে চবতে আছে আৰু এই এতিয়া মোৰ পানী যাবই লাগে হয় নেকি হয় এই আমাক ঔষধকেইটা দিব দাদা দাদা রব রব একটা আমি ঘুষ করি আপনাকে আপনার বেমারটা কি এই মোৰ নহয় মোৰ ট্ৰিটোৰ ডেলিভাৰী এ আল্লাহ এই রোগে ডেলিভারি রোগে আমার বাবা মরে গেছে যোৱা বছর কি কথা সত্যি কথা স্যার যোৱা বছৰ এই ৰোগে ডেলিভাৰী ৰোগে আমার বাবা মরে গেছে সেই কিনো কথা কয় সত্যি হইছে নি কি হৈছিল কষ্ট বেমাৰ কি হৈছিল আর ডেলিভারি রোগে বাবা মরে গেছে বাবাৰ কেনেকে ডেলিভাৰী হ'ব না জানি আমি তই বস্তুটো বুজি পোৱা আল্লাহ নাই জানে ভাই এই তেওঁৰ ঘৰৰ মানুহজনী হৈছে বাবা হোৱা নাই নহয় তাকেতো আমি কইছি এই রোগে আমার বাবা মরে গেছে বাবাৰ কিবা বেলেগ হৈছিল আৰু ঠিক আছে মই ভাবিছে উকুল নিলিখো তই এতিয়া যি কৰা কৰিবি তই ৰিপেয়াৰিং কৰা নে নতুন আনা মই তেওঁহঁতৰ লগত যাওঁ এই তেওঁৰ ইমাৰ্জেঞ্চি হয় ছাৰ বলো বলো এই আৰু কিমান দূৰ এই ছাৰ পালোৱে আৰু এই অলপ আৰু হয় নেকি ইমান বাট আহিলোৱে পালো এইয়া ইমান দূৰ আহিলো এই পিছফালৰ পৰা পালোৱে বুলি কৈয়ে আছে এতিয়া পাইহে নাপাওঁ আৰু ক'তনো এই ঘৰে দেখা পোৱা নাই দেখোন নঙলা পাইছোৱে আৰু কি হয় নাজানো আৰু সকলোবিলাক কি লেখা আছে তথাপিতো ভাবছোঁ লিখি আছে বোলে ভাল আছিল হয় নেকি অঁ এতিয়া ভগৱানৰ ওপৰতে আৰু লাহে নামকচোন বাৰু এই নামিয়ে দিওঁ নেকি নামকচোন এই ৰ'ব বাপ্পা ঐ খাইছে দে আহক কোনফালে বা আছে ছাৰ আহক শুনছা সেইটো বেয়া লাগিছে নেকি এই ভয় কৰিব নালাগে এই ছাৰ আহি লৈছে ছাৰ হয় এই আপোনাক ঘটালো আৰু হয় নেকি হয় আচ্ছা এটা কাম কৰক এটা আপোনাক দুটা অকণমান বাহিৰত ওলাই দিয়কচোন মোৰ কামখিনি মোক কৰিব দিয়ক বুজিছে ওলাই দিয়ক হ'ব চিন্তা কৰিব নালাগে একদম হ'ব দিয়কচোন ওলাই যাওক অলপমান কৰিব দেই মই মোৰ কামখিনি কৰোঁ হয় আপোনালোক কিন্তু আকৌ ভিতৰত নাহিব মই দৰ্জাখন দি লৈছোঁ দেই হয় আপোনাক আৰু আপুনি কৰক আমি আছোঁ তুমিয়ে জানা ঈশ্বৰ তুমিহে জানা আৰু যি কৰা ছাৰ কিবা হৈছেনে ছাৰ কৰাত আছে কৰাত কি কৰে কৰা এই আপোনাৰ ঘৈণীয়ে যদি বচাব বিচাৰিছে পটককৈ এখন কৰাত লৈ আহক কৰাত এই হ'ব ছাৰ মই আনি আছোঁ ছাৰ এইখন কৰা নাজানো আৰু প্ৰভু ঈশ্বৰে জানে আৰু কি কৰা অ' ছাৰ হাতুৰি আছে হাতুৰি কি কৰে আকৌ হাতুৰি ঘৈণীয়েক যদি বচাব বিচাৰিছে হাতুৰি টানক এই হৰি কি আকৌ হাতুৰি লগা হ'লে ছাৰ এই হাতুৰি ছাৰ ভোটালি আছিল ভোটালি কি আপুনি একবাৰ কৰত বিচাৰিবি এবাৰ হাতুৰি বিচাৰিবি এবাৰ বটল বিচাৰিবি কি মোক নকয় কিয় বিক্ৰী হৈছিলে চিয়াই হৈছিল দিয়কচোন মই যিটো বেগ আনিছো লগত এতিয়ালৈকে খুলিবই পৰা নাই